ৰাইজসকল, পৃথিৱীত হাজবেণ্ড আৰু ৱাইফৰ মানে অশান্তি আৰু সহ্য কৰিব নোৱাৰা যিটো এই অশান্তি হৈছে ইজনে সিজনক সন্দেহ কৰা, মহিলাগৰাকীয়ে পুৰুষজনক সন্দেহ কৰা, বেলেগ মাইকীৰ লগত, আৰু মতাটোৱে হাজবেণ্ডজনে পত্নীক বেলেগ মতা মানুহৰ লগত সন্দেহ কৰা, এইটো কোনোৱে সহ্য কৰিব নোৱাৰে। যদি প্ৰকৃততে সত্য হয় তেতিয়া কিছু বেলেগ কথা, কিন্তু যদি মিছাকৈ সন্দেহ কৰি থাকে নহয়, তাৰ সমান অশান্তি আৰু পৃথিৱীত একো নাই। এইটো যেতিয়া হ'ব, এইটো হৈ থাকিলে মানুহজনী মানে দিনটো অশান্তিত ভুগি ভুগি কি কৰিব ঠিকনা নাই, ঘৰখনৰ গোটেই অশান্তিৰ সৃষ্টি কৰি পেলাব। কিন্তু পুৰুষজনে ক'লেও সহ্য কৰি থৈ দিয়ে আৰু ইমান এটা প্ৰব্লেম নাই, কিন্তু মহিলাগৰাকীক যদি সন্দেহ কৰে এইটো তাৰ সমান আৰু অশান্তি কোনোৱেই নাই। যদি দুচাট মাৰেও মানুহক, হাজবেণ্ডে ৱাইফক দুচাট মাৰেও এইটো সহ্য কৰিব পাৰি, অলপ পিছত আকৌ ঠিক হৈ যায়, বা গালি পাৰিলেও অলপ পিছত ঠিক হৈ যায়। কিন্তু এই সন্দেহ কৰা কথাটোৱে গোটেই মানে জীৱনটোৱে অশান্তিৰ সৃষ্টি কৰি পেলায়। অৱশ্যে কিছুমান তেনেকুৱা নোহোৱাও নহয়, মিছাকৈ ক'লে কিন্তু সহ্য নহয়। কথাটো সঁচা নে মিছা বাৰু জনাবচোন।